এতিয়া কোৱা গাহৰি মাংসৰ লগত মদ এক গ্লাছ নে মই কাক চুজ কৰিবা মই মদ আৰু গাহৰিটোৱে চুজ কৰিম কাৰণ ঘৰত মায়ে বোৱাৰী বিচাৰিছে বাৰে বনৰি নহয় সবজি ব্যাপারে কেটা কৈছো খালি বেগনা পঠাইছে আৰু বেলেগ বেলেগ কথা খালি তিহ পঠায় বা বেগনা পঠায় ভাই বেলেগ সবজি পঠা হয় দে কেলা আমাৰ অসমৰ ৰাইজেও নাজানে বে আৰে এতিয়া বেঙেনা পঠাই লাভ নাই আৰু অসমৰ ৰোষ্টাৰবোৰে মাৰি মাৰি বহল কৰি দিছে লাও কোমোৰা পঠা বেঙেনা দি কাম নহ'ব এতিয়া বেলেগত তিৰি ডিপিত ফটো ৰাখি কেনে ইয়াতে কমেন্ট কৰি আছে হা লৰা হবি লৰা এইচা বুকুত লুম আছে কেলা বডি আছে বুঝছা কেলা মৰ্দ হবি মৰ্দ আধা শৰীৰ উলংগ কৰি মুখত ডাবল মিনিং কথা লৈ ভিডিঅ' বনাব আৰু কোনোবাই যদি তাতে বেয়া কমেণ্ট কৰে বা কোনোবা ৰোষ্টাৰে যদি বাটত ধৰি যদি বজাই দিয়ে তেতিয়া কি কৰিব এই ধুৰা সাপটোৰ লগত মিলি পেলাই ফুচফুচাব আহিব তেনেকৈ হ'লে কেনেকৈ হ'ব বাইদেউ তুমি কাম যেনেকুৱা কৰিবা গালিও তেনেকুৱাই খাবা ভাল ভিডিঅ' বনোৱা ভাল কমেণ্ট পাবা বনৰী নিচিনা কাম কৰিলে জহৰাৰ নিচিনা গালিয়ে খাবা হয় না নহয়